বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ ভিন্ন ভিন্ন জিলাৰ লগতে পূব কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন। পশ্চিম কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ। কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ কাৰ্যক KSA হামৰেন আঞ্চলিক কমিটিৰ শলাগ জ্ঞাপন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণ পি। আগবাঢ়িছো প্ৰথম খবৰলৈ। 5 জুন বিশ্ব পৰিৱেশ দিৱস। সুজলা সুফলা শ্যামলা তথা প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যৰে আন বছৰৰ লগতে বিশ্ব পৰিৱেশ দিৱস উদযাপন সমগ্ৰ বিশ্বতে। কৰোনা আতংকৰ মাজতেও বিশ্ব মানৱে পাহৰা নাই প্ৰকৃতিক লালন পালনৰ দায়িত্ব সোঁৱৰিবলৈ। প্ৰকৃতি থাকিলেহে মানৱ তথা সমগ্ৰ জীৱকুল অটুট থাকিব। ৰাজ্যৰ ভিন্ন জিলাৰ লগতে পূব কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্ততো নিজ নিজ সুবিধানুসৰি বিশ্ব পৰিৱেশ দিৱস পালন। এই দিৱসৰ উপলক্ষে টিম কাৰ্বি আংলঙে 10 লাখ গছৰ পুলি বিতৰণ কৰা হয় বিভিন্ন শ্ৰেণীৰ জনতাৰ মাজত। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিফুস্থিত আৰ্বৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰৰ চৌহদত টিম কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙৰ নেতৃত্বত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ অন্তত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি CM তুলিৰাম ৰংহাঙে কয় যে সমগ্ৰ কাৰ্বি আংলং জিলাক প্ৰদূষণমুক্ত কৰাৰ লগতে জিলাখনৰ বনাঞ্চলসমূহৰ লগতে জিলাখনকে শ্যামলা কৰি তুলিবলৈ গছপুলি ৰোপণৰ কথাত গুৰুত্ব আৰোপ কৰিব। শ্যামলা তথা সেউজ জিলাক গঢ়ি তুলিবলৈ টিম কাৰ্বি আংলঙে প্ৰয়াস অব্যাহত ৰাখিব। গছপুলি ৰোপণৰ অনুষ্ঠানত জিলা বন বিষয়া কৰ্মীৰ লগতে সাংসদ হৰেণ সিং বে, বিধায়ক নুমল মুমিন প্ৰমুখ্যে টিম কাৰ্বি আংলঙৰ EM MSC সকলেও অংশগ্ৰহণ কৰে। সমান্তৰালভাৱে কাৰ্বি আংলং এডভেঞ্চাৰ টুৰিজিম তথা চমুকৈ KAATA উদ্যোগতো সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচত গছপুলি ৰোপণ কৰে। Let's nurture the nature so that we can have a better future. শীৰ্ষক লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। KCS সভাপতি চন্দ্ৰ সিং ৰয় প্ৰথমডাল গছপুলি ৰোপণ কৰি কাৰ্যসূচী উদ্বোধন কৰে। গছপুলি ৰোপণ কাৰ্যসূচী KAATA সভাপতি তেৰণ Ardong pinilitum Karbi Anglong Adventure and Tourism Group hinten ladak taralang so long wall environment de ani dun si theng PKA pan nilitum group pen lang lo laten la so theng pi mane nilitum ke pareng yan si bori lo u ke hai IC Range Office Recreation Park and Arboretum West Division of Handa Churung lo nilitum han theng pi ne pajir do na ko asi alangli ne pudu na son ilok potlo chituli lok pen chot ke chok che asila so theng pi ko son si chipare ni mala so abar sai nak tum chiklem nei pusini li tuhan nang thandun asila so puthak ni li tum da me pini la so theng pi e lok chot ke chokche pu pen ni li tum e at pen pai ka chingkai kangi mate ka prek nang chelang veria abar sai la hai han sini tum da me chiklem pon lo সম্পাদক হামি উপৰিও অন্যান্য বিষয়া উপস্থিত থাকে। উল্লেখ্য যে KAATA উদ্যোগত আয়োজিত এই গছপুলি কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডক্টৰ মবে উপস্থিত থাকে। World Environment Day ini katalon long ni lista me Karbi Anglong District Congress ahin pendolo lapen pu obe kini non Karbi Anglong District Congress social media lapen IT cell department atum tadolo la si litum pini la daxtame thengpia klim lahai etekang lo lapen thengpi aklim ke olam kali stame lahai tumhan Environment Day anparta kapegani stame la tuhan koson si non
কি লাংপন থাই মালা সপতাই লিতুম লাংপন নাংপ আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যনৰ সৌজন্যত আৰু NSUIৰ সহযোগত লামডিং ৰোড সমীপৰ লাংএটছো মিজুংটিছো গাঁও তাৰি আদং আৰু গ্ৰামছা গাঁৱৰ বৃহত্তৰ এলেকাত 200কৈও অধিক গছপুলি ৰোপণ কৰে হিলছ প্ৰগ্ৰেছিভ ইউথ এছ'চিয়েশ্যনৰ সভাপতি আৰু সম্পাদকক্ৰমে এনজয় টিছো আৰু ৰংবং তাৰো তথা NSUIৰ সভাপতি আৰু সম্পাদকক্ৰমে সাফত তেৰাং আৰু ফেণ্টম গ্ৰামছা প্ৰমুখ্যে বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে Hills Progressive Youth Association Asong Songhini Chingrumsi Labangso Mijung Disa Ahabar Mate Kramsarong Pensi Pangcheng Pono World Environment Day Mate Ilitum Thengpi Thengprang Ilitum Kosonsi Iparengima Lapu Lahai Aparmansi Nelitum Kadukale Owe Kimitum Tami Nelitum I Ponlo Kobeta itum Thengpi Thengprang ke enai ini dia chota kali itum World Environment Day ni dele Thengpi Thengprang ke enai upane kali itum mani wang ta itum enai erong ni bag enai asi ili tum Thengpi Thengprang yung si abe puti itum munit tum ke 2 tahun ne kudo thek lasi si bang mane go green go clean ili tum Thengpi Thengprang man yung si ili tum pangreng lo Polete ili tum mandala sontot se Thengpi Thengprang dai pangreng iku সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে গ্ৰীণ মিছন কেম্পেইন শীৰ্ষক এটি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় হামৰেন বন সংমণ্ডলৰ সৌজন্যত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হামৰেন বন সংমণ্ডলৰ বিষয়া ৰাজীৱ ইংতিৰ তত্ত্বাৱধানত হামৰেন জিৰচং এমই স্কুলত বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয় সমান্তৰালকৈ গ্ৰীণ মিছন কেম্পেইন কাৰ্যসূচীৰ ৰূপায়ণৰ লক্ষ্যৰে জিলাখনৰ প্ৰতিখন বিদ্যালয়তে অতি কমেও 10টা গছপুলি ৰোপণ কৰা হয় লক্ষণীয় যে সম্প্ৰতি বিশ্বজুৰি সন্ত্ৰাস কৰা কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ পৰিৱৰ্তে বিভাগীয় কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে এনভাইৰনমেণ্ট ডে উপলক্ষত আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পাতিছোঁ আজি প্ৰত্যেক স্কুলত আমি পুলি বিতৰণ কৰিছোঁ আৰু আমাৰ এটা গভৰ্ণমেণ্ট ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যনো আছিলে যে গ্ৰীণ মিছন কেম্পেইনৰ অধীনত আমি প্ৰত্যেক স্কুল যিমান এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে সবকে পুলি দিয়া হৈছে আনকি যিমান গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট অফিচ আছে সবকে দিয়া হৈছে যাতে যেন গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকো আজি দিনত মানে আগভাগ লয় সেইকাৰণে আমি দিছোঁ যেনেকৈ আজি আমি স্কুলত ৰ'লোঁ এই প্ৰিজাৰ্ভ কৰাৰ যিটো ডিউটিটো স্কুলৰে আহি পৰে সেইকাৰণে আমি স্কুল যিমান মেনেজমেণ্ট কমিটি আছে বা মাষ্টাৰ আছে সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ যে এই পুলিটো নিজৰ ল'ৰা ছোৱালীৰ হিচাপত মানে অলপ মৰম কৰে আৰু ডাঙৰ দীঘল কৰে কাৰণ সিহঁতে যদি বিচাৰে কিছুমান স্কুল ক্লাছক দায়িত্ব দি দিলে এইটো ভাল সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত যি মহামাৰী আহিছে সেই মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ এই পৰিৱেশে এটা বস্তু যি আমি সমগ্ৰ জীৱকুলক ৰক্ষা কৰিব পাৰোঁ সেইকাৰণে আমাৰ প্ৰতিজন নাগৰিকলৈ অনুৰোধ সকলোৱে বিশ্বৰ পৰিৱেশ ৰক্ষা কৰি আমাৰ যিমান পৰা যায় প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি প্ৰতি ঘৰৰ মানুহে যাতে ন্যূনতম 10 জোপাকে বৃক্ষৰোপণ কৰি পৰিৱেশ ৰক্ষা কৰে আনহাতে আজিৰ আৰডি মুকাক আতেৰান বেচৰকাৰী সংগঠনৰ উদ্যোগতো যুৱক যুৱতীসকলে সমগ্ৰ হামৰেন অঞ্চলৰ বিভিন্ন ঠাইত এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰোপণ কৰা হয় গছপুলি বেচৰকাৰী সংগঠনটোৰ সদস্যসকলে সমগ্ৰ পৃথিৱীকে প্ৰদূষণমুক্ত আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে গছপুলি ৰোপণ কৰাৰ লগতে হামৰেন নতুন বজাৰস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ প্ৰতিমূৰ্তিৰ কাষত চাফা কৰি গছপুলি ৰোপণ কৰে আজিৰ আজাৰ মুকাবাতেৰা এনজিঅ'ৰ পৰা আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'টো মানে পালন কৰিছোঁ আমি মানে কালি গৈছিলোঁ সেইটো আজিৰ কাৰণে ফৰেষ্ট অফিচত গৈছিলোঁ আমি ছেপ্লিংছবোৰ ল'লোঁ তো তাৰে মানে আজি ৰাতিপুৱাৰ পৰা আমি 6:30 মানত ঘৰৰ পৰা ওলাইছোঁ
আৰু এইটো কাম আজি বুলি নহয় আমি প্ৰায় 2 বছৰ ধৰি কৰি আছোঁ কিবা আৰ্ট ডে হওক বা এনভাইৰনমেণ্ট লাষ্ট ইয়াৰো আমি সেই চেম কামে কৰিছোঁ প্লেণ্টেশ্যন প্লাছ ক্ৰিমিনেল ড্ৰাইভ প্লাছ তেনেকৈ বেলেগ বেলেগ ধৰণৰ এডুকেশ্যন এৱেৰনেছ কিবা কিবি কৰি আছোঁ মানে আমাৰ এন জি অ'ৰ পৰিৱেশত তো যোনটো আমি দেখি আছোঁ এতিয়া পৃথিৱীখন যোনটো ডিফৰেষ্ট্ৰেশ্যন হৈ আছে এনিমেলছৰ ইমান হেবিটেট লছ হৈ আছে ৰিচেণ্টলি আমি দেখি আছোঁ দিহিং পাটকাই সেইটো ৰিচেণ্টলি মানে হেছটেগ দিহিং পাটকাই চেভ দিহিং পাটকাই চলি আছে প্লাছ দিবাং ভেলী যোনটো ডেম মানে বনাব তাত তো সেইবোৰ লৈ বহুত ইছ্যু হৈ আছে যোনটো আমাৰ Bothad Langsor Prajasan Inghe Report, Gat News. সংকট তথা বিপদকালত কোনো সুহিত ব্যক্তিৰ সহায় অতি প্ৰশংসনীয় তাকো যদি মানৱীয়তাৰ স্বাৰ্থত ব্যক্তিগত তাগিদাদেই নিজৰ ঘৰৰ পৰা ওলাই গৈ বিপদৰ অথাই সাগৰত ককবকাই থকা লোকক সহায়ৰ হাত আগবঢ়ায় তেন্তে এয়া নিশ্চিতভাৱে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন চাওঁ হওক আমাৰ এই প্ৰতিবেদন হামৰেন পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড নম্বৰ 2 অঞ্চলৰ উজানডংকা হেমাৰী টিছগাঁও গাঁওখনৰ অতি দৰিদ্ৰ পৰিয়ালৰ এঘৰত এগৰাকী ৰোগাক্ৰান্ত মহিলা ধনৰ অভাৱত কতো উন্নত চিকিৎসাৰ বাবে মহিলাৰ স্বামী ছাৰ এড ইংটিয়ে নিব পৰা নাই পত্নীক কাৰেং টিমুংপি নামৰ এই মহিলাগৰাকী বিগত 8-9 মাহে ৰোগাক্ৰান্ত হৈ বিচনাত পৰিয়ে আছিল এনে নিদাৰুণ বাৰ্তা পাই কেএছএ হামৰেন আঞ্চলিক কমিটিৰ সাংগঠনিক সম্পাদক প্ৰশান্ত ইংটিয়ে কোনো এই ৰোগাক্ৰান্ত মহিলাৰ বাবে হৃদয়বান ব্যক্তিৰ সহায় বিচাৰি বিজ্ঞাপন দিয়ে আৰু এই বিজ্ঞাপনেই এই দৰিদ্ৰ পৰিয়ালটিৰ বাবে মহৌষধ হ'ল সহায়ৰ হাত বিচাৰি দিয়া বিজ্ঞাপন দেখি ইএম ৰূপসিং তেৰণে নিজে গৈ উক্ত দৰিদ্ৰ পৰিয়ালটিৰ কাষত উপস্থিত হয় আৰু আগবঢ়ায় চিকিৎসাৰ বাবে ধন ক'বই লাগিব যে সহায় পাই দৰিদ্ৰ পৰিয়ালটিৰ মুখত আশাৰ ৰেঙনি জিলিকি উঠিছে Kedamtang me tarik inkoyarni ujendongka hawar sar inti acor sangpi kareng timungpi kesodet kelpen kacelang jepan katorapu abirta niltum KSA lapen ke dak hamren along ferangke klembang pu ka channel lapen ke karbiang long life pen niltum ka humridam pen alang litum karbiang long autonomous council mede kethe kiding tum han kerap ka chu hang pen itum Socheng constituency IEM ake hai rupsing teron alang liphan kerap pajir dam lo alang liphan tangka lapen ke keso kacelang dam awar saya phan gari hai hui alang li ka pajir dunapot pini nilihin pen nitum ada bangso kahumri dam karbilo charlia song lapen ke pherangke klembang pu atum pen tum Socheng constituency IEM ake hai rupsing teron aphan suri akero nitu mahian pen pajirlo lapen ke kebangji lang arni sitame alang li lan so se kidu ke boy mate keso kiun e tum phan rap dun lang kusi nil tum ning thelo basi alang phan ningak long pen akero pajirlo আৰু কাৰ্যবাহী সদস্য গৰাকীৰ এই মহানুভৱতাক হেহে ভূখী প্ৰশংসা আগবঢ়াইছে ছাত্ৰ নেতা প্ৰশান্ত ইংটিয়ে হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কাউপাৰ সৌজন্যত এক ব্যতিক্ৰমী পদক্ষেপ কাৰ্বি আংলং ইউনাইটেড পিপলছ এছ'চিয়েশ্যন চমুকৈ কাউপাই এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে বহু লোকৰ চাহ আহক আমাৰ এই প্ৰতিবেদন সমগ্ৰ বিশ্বক সেউজময়ী কৰাৰ লগতে প্ৰদূষণমুক্ত বিশ্ব গঢ়াৰ লক্ষ্যই হৈছে পৰিৱেশ দিৱস উদযাপনৰ তাৎপৰ্য আৰু এই তাৎপৰ্যক যেন অধিক অৰ্থবহ কৰি তোলাৰ দিশত ব্যতিক্ৰমীভাৱে খোজ আগবঢ়ালে কাউপাই সংগঠনটোৱে কোনো শিক্ষা প্ৰতিষ্ঠান ক্লাব বজাৰ এলেকা নিৰ্দিষ্ট চহৰ এৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হাৰি হাৰিকৈ ৰোপণ কৰি গ'ল গছপুলি লক্ষ্য প্ৰকৃতি শোভা বৃদ্ধি তথা সামগ্ৰিক পৰিৱেশক প্ৰদূষণমুক্ত কৰাৰ লগতে পথচাৰীক উৎকট গৰমৰ সময়ত শীতল ছাঁ প্ৰদান কৰা এই কাৰ্যৰ জৰিয়তে এক প্ৰকাৰ প্ৰকৃতি প্ৰেমক মানৱ প্ৰেমলৈ পৰ্যবসিত কৰিলে কাউপা নামৰ সংগঠনটিয়ে উল্লেখ্য
কাউপা বকলিয়া তথা ওলংকম আজি শাখাৰ উদ্যোগত আৰু কেন্দ্ৰীয় কমিটিৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হাৰি হাৰিকৈ ১০০ডাল গছ পুলি ৰোপণ কৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বকলিয়া ডিস্ট্রিক্ট কমিটি পেন World Environment Day observed on Jibusini to Central Committee at Tumata Pachini Nahanglo Amasi Ni Tumta Todap Thank Pierong to me and Ramsey Thank Pierong and Netum Central Committee pen Sirang Rabdunlo Alang Tum Pai Kadoga Bigalang Tum District Committee Tum say Chebonai no Chitik lo La pen la bonai det pen Pini Ladak Wang pen aleng ke sara tumta penang am doko amasi ni tum advisor jakasa chairman lo ni tum advisor lo khorsing teron alang li nang pin khat lo je sar mu chochor tum ke theng pierong ke long chelong lo asam jaina aku ning dori ong se alang li ang pulo pine Citi malane pak keron abewasta do sonte mi uji walang li kaninje kamatha teng kana masini tum district committee la pen central committee ang bong ching white ko masi citi malana bangke bukulia andam cirung soy se bukulia andam tu masi citi malan alang li lama teng pen citi malan pharoi ban pen citi malan pak pharoi dak ningkan phokep pen saru sarhang ko an mah phokep trokep pen Oke pencenglok hon ingkan roket rokskep laswarta tumhan ni tum citi malan epak pajir kangdu lapen hand sanitizer mask lapen theng pierong ni tum akijoy pen ladaka pajir kang pini World Environment Day Bokoliya district pen ka observe na long ni tum radaphan akijoy pen ki pige pajir po সংগঠনটিৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মোহন তেৰণে উপদেষ্টা খৰসিং তেৰণক গছপুলি আগবঢ়াই দি গছপুলিডাল ৰোপণ কৰি শুভাৰম্ভ কৰা হয় আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী। উল্লেখযোগ্য যে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ অন্তত ফুলনি পৰিষদ সমষ্টিৰ অন্তৰ্গত চেণ্টাৰ কাৰ্কক অঞ্চল আদি দৰিদ্ৰ পৰিয়ালক আঁঠুৱা বিতৰণ কৰে। লগতে মহামাৰী কৰোনাৰ পৰা সুৰক্ষাৰ বাবে বিতৰণ কৰে মাস্ক সেনিটাইজাৰ। সংগঠনটিৰ এই কাৰ্যত অঞ্চলটোৰ দুখীয়া ৰাইজে হলাক লয় বিষয়ববীয়াসকলৰ ফৰনি লাগে পৃথিয়া দাং তা World Environment Day pusi faruke sirkebra troxikebra clear ni pen aningkan pen claim bom wang bom lo si pini ladak sita me United Karbi Anglong United People's Association lapen ladak karkoka aru lo kedi Bokoliya district committee ben sita mela bang so ang deng dun lo উল্লেখ্য যে অনুষ্ঠানত কাউপা কেন্দ্ৰীয় কমিটিৰ সভাপতি মোহন তেৰণ সম্পাদক জয়সিং তিমুং প্ৰমুখ্যে ওলংকম আজি শাখাৰ বিষয়ববীয়া তথা কায়াৰ সভাপতি ষ্টেলিন ইংটি আৰু আন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Hangzhou Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Hangzhou Stationery, Rongkelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ জিলা বন বিভাগৰ অধীনস্থ ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ সৌজন্যত পাৰ্কত গছপুলি ৰোপণ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ ভাৰপ্ৰাপ্ত বন বিষয়া জেমছন ক্ৰৰ নেতৃত্বত পাৰ্কৰ চৌহদত গছপুলি ৰোপণ কৰে জিলা বন বিভাগৰ অধীনস্থ ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ সৌজন্যত পাৰ্কত গছপুলি ৰোপণ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ ভাৰপ্ৰাপ্ত বন বিষয়া জেমছন ক্ৰৰ নেতৃত্বত পাৰ্কৰ চৌহদত গছপুলি ৰোপণ কৰে আৰু গছপুলি ৰোপণৰ পিছতেই আসাম ৰাইফলছৰ প্ৰধান গেটৰ পৰা পাৰ্কৰ 2 নম্বৰ গেটলৈ পথৰ দুয়োফালে অলাগতিয়াল বন লতিকা কাটি পৰিষ্কাৰ কৰে উল্লেখযোগ্য যে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ পৰা প্ৰায় 21700 গছপুলি বন বিভাগে কেইবাটাও বেচৰকাৰী সংগঠন তথা সমিতিসমূহৰ মাজত বিতৰণ কৰে হয় গছ থাকিলেহে মানুহ থাকিব জীৱকুল বাচি থাকিব আৰু প্ৰকৃতিৰ ভাৰসাম্য অটুট থাকিব এই লক্ষ্য জিলা বন বিভাগৰ নিউজ ডেস্ক ৰিপোৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ